Hello everyone, good evening. স্বাগতম জনাইছো মই অন্য এটা নতুন ভিডিও লৈ। আজি আবেলিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছো। তো চাই যাব ব্লগটো হেখলৈকে। এতিয়া আবেলিৰ কাম বনখিনি কৈ আজৰি হৈ একেলগে মুখ হাত ধুই লগ পাই আছো। তো মুখ হাত ধুই আহিলো আৰু এইপিনে ভাবিলো মুখখন মুছি পেলাই কিবা এটা লগাই লং আৰু মই যেটো ডেইলি ক্ৰীম ইউজ কৰো তো হেতুকে লগাই লং বুলি ভাবিছো আৰু এইপিনে বাবু আছে পঢ়ি তাৰ আছে কালি এক্সাম তো হেতু কাৰণে তাক পঢ়িব দিছো তো হি পঢ়ি থাকক তো এইপিনে মই ফটোত লৈ পেলাই চাকি বন্তিখিনি দি আজৰি হৈ লগ পাম। Good evening everyone. স্বাগতম জনাইছো অন্য এটা ব্লগলৈ। বহুত দিন হল ব্লগ দিয়াই নাই। বহুত ব্যস্ত বাবুৰ পৰীক্ষা আৰম্ভ হোৱা নাই বাৰু হ'ব আৰু তো হেতু কাৰণে ব্লগ বনোৱা নাছিলো তাৰ লগতে বহুত ব্যস্ত হৈ থাকিবলগীয়া হয় যিহেতুকে তো আজি ভাবিলো নাই ব্লগ এটা ষ্টাৰ্ট কৰি দিও মনটো ভাল নালাগে ব্লগটো নবনালে তো নাজানো কি দেখুৱাব পাৰো তো ব্লগটো আবেলিৰ পৰা আৰম্ভ কৰি দিছো এতিয়া মুখ হাত ধুই আহিলো বাৰু তো চাই থাকক ব্লগটো হেখলৈকে আৰু আপোনালোকে কেনে আছে কমেন্ট কৰি জনাব আশা কৰিছো সকলো বহুত বেছি ভালে আছে এন সুস্থ হৈ আছে তো আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছো তো চাই যাব ব্লগটো হেখলৈকে ময়ো আছো বাৰু ভালে আছো আৰু এইফালে বাবু হি পঢ়ি আছে তাক পঢ়িব দিছো এই পিনে হি পঢ়ি আছে কি এটু কেৰেল নাম কেৰেল হাই কৈ দিয়া হাই ভালদৰে হাই মোৰ এক্সাম চলি আছে হা পঢ়ি থাকা মই লিখিব আৰু এইপিনে এতিয়া আহিছো কিটচেনত যেহেতু আবেলি হৈছে তো তাক কিবা এটা বনাই দেও বুলি ভাবিছো তো এইফালে বনাম বুলি ভাবিছো আজি মেগি বনাবৰ কাৰণে আসলতে একো ভেজিটেবলছ নাই তো হেতু কাৰণে আলু লৈছো পিয়াজ এটা লৈছো ডাঙৰ চাই তো আলু পিয়াজ দি একেবাৰে সিম্পল ভাবে বনাম বুলি ভাবিছো তো এনেদৰে আলুখিনি অকমান মই ফ্ৰাই কৰি লৈছো আৰু অকমান ফ্ৰাই হোৱাৰ পিছতে মই ইয়াতে এই মেগিখিনি দি দিছো একেবাৰে সাধাৰণভাৱে বনাইছো সকলোৱে বনাই বাৰু যেহেতু আজি একো মানে ভেজিটেবলছ নাই তো এনেদৰে বনাই থৈ দিছো তো অকমান পানী দি লম তাৰ পিছত আমাৰ অকমান পানী দিয়াৰ পিছতে ইয়াত মছলাখিনি ইউজ কৰিছো যি মছলা আছিল মেগি মছলাখিনি দি দিছো মেগি মছলাখিনি দিয়াৰ পিছত অকমান বইল হ'বলৈ দিম অকমান বইল হোৱাৰ পিছতে আমাৰ মেগি ৰেডি হৈ যাব এতিয়া মেগি খা হৈ গ'ল এতিয়া ভাবিছো বাবুক অকমান পঢ়াই লং মানে তাক মুখস্থ কৰিব দিছিলো তো সেইখিনি মই মুখস্থ ধৰো তাৰ একচুয়ালি কি হয় স্পেলিংত বহুত মিস্টেক হয় তো হেতু কাৰণে মানে হেই কৰিব লগা হয় আৰু বহুত মানে তাৰ হেই পৰি যায় ষ্ট্ৰেছ পৰি যায় আৰু সববিলাক স্পেলিং বিলাক চাব লাগে তো তাক কম পঢ়াই লম তাৰ পিছত লগ পাম চাই থাকক ব্লগটো एकता का भावना है एकता की भावना एकता की भावना কি হৈছে কি কোৱাচোন হে তুমি ভিডিঅ' কৰি থকা না বুলি ভাবিছা নেকি হে কৰা নাই পঢ়িবা দিলে হাল্লা তো গাইস অকমান টাইম পঢ়ালো ইমানে উৎপাত আৰু কি কম আৰু লাইটটো ধৰিছে তো এতিয়া বাজিলে 8:30 মান হৈ গ'ল বাৰু মিষ্টাৰ আহি পোৱা নাই আৰু এতিয়া অকমান পঢ়িলে যিহেতুকে এতিয়া ভাবিছো অকমান পাইনাপল কাটি দিম তাক মানে অকমান মাজে মাজে ৰেষ্টটো লাগে ন সেইটো কাৰণে পাইনাপলটো কাটি দিওঁ
আৰু এইপিনে বাবু অকণমান পঢ়াই লোৱা হ'ল এতিয়া হৈছে ব্ৰেক টাইম তাক অকণমান ৰেষ্ট দিছোঁ ভাবিছোঁ কিবা এটা খাবলৈ দিওঁ তাৰ কাৰণে মই এয়া লৈছোঁ পাইনাপল অকণমান নিমখ দি লৈছোঁ একচুৱেলি এইবিলাক বস্তু দিনতে খাব লাগে কিন্তু দিনত খাব একেবাৰে সময় নাই যিহেতু বাবুৰ স্কুল থাকে স্কুলৰ পৰা আহি শুই যায় সি তো সেইটো কাৰণে দিনত খাব মানে একেবাৰে টাইমে নাপায় আৰু তো সেইটো কাৰণে এতিয়াই দি দিছোঁ সিও ক'লে মাক খাওঁ বুলি তো সেইটো কাৰণে দি দিলোঁ তো এনেদৰে কাটি সৰু সৰু টুকুৰি কৰি লৈ লৈছোঁ আৰু বাবুক দি লওঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং এতিয়া ৰাতিপুৱা মৰ্ণিং উঠিলোঁ উঠি পেলাই বাবুক মুখ হাত ধুই কিতাপত বহাই দিছোঁ এতিয়া বাজিলে 5টা তো যিহেতু আজি তাৰ এক্সাম আছে তো সেইকাৰণে ৰাতিপুৱাই উঠাই দিছোঁ অকণমান ৰিভিজন কৰিবৰ কাৰণে তো এইফালে ৰুমটো আন্ধাৰ হৈ আছে মিষ্টাৰ আছে শুই চাওক একেবাৰে শুই আছে তেওঁ এইটো ৰুমত শুই আছে আৰু এইপিনে মই ল'ব আহিছোঁ গেছৰ টেবলেট একচুৱেলি কি হয় বহুত মানে মোৰতো গম পায় আগৰ ভিডিঅ'বিলাক চাইছে গেছৰ প্ৰব্লেম বহুত আছে তো সেইটো কাৰণে ৰাতিপুৱা উঠিয়ে মানে মই মৰ্ণিং গৰম পানী আৰু লগত টেবলেট এটা খাই লওঁ আগতে তাৰপিছতহে মই মানে অন্য কামবিলাক কৰি লওঁ আৰু গুড মৰ্ণিং Good morning. কি কৰি আছে National games. শুরু বেমাৰ শুরু আৰম্ভ হৈছে বাবুৰ তো এতিয়া কাম বনখিনি কৰি লওঁ ৰাতিপুৱা কাম বনখিনি কৰি পেলাই গা পা ধুই লগ পাই আছোঁ তো চাই থাকিব ব্লগটো শেষলৈকে গা পা ধুই আজৰি হৈ এইপিনে আহিছোঁ এতিয়া কিটচেনত এতিয়া মই বনাম বুলি ভাবিছোঁ পেনকেক বাবুৰ কাৰণে আচলতে তাক টিফিনত আজি পেনকেক দি পঠাম বুলি ভাবিছোঁ তো সেইটো কাৰণে কণী এটা লৈ লৈছোঁ মই কণীটো ধুনীয়াকৈ হেৰি কৰি লৈছোঁ চামুচেৰে গলাই লৈছোঁ তাৰপিছত চেনি দি লৈছোঁ মই চেনি প্ৰয়োজন অনুসৰি যিমান আপোনালোকে মিঠা খাই সিমান দিব পাৰে তো চেনিটো ধুনীয়াকৈ গলাই লৈছোঁ তাৰপিছত ইয়াতে মই আটা ইউজ কৰিছোঁ ধুনীয়াকৈ আটাটো চালি লৈছোঁ চালি ল'লে ভাল আচলতে তাৰে লগত মই ৰিফাইন অইলো ইউজ কৰিছোঁ ৰিফাইন অইল দি দিছোঁ অকণমান এই গোটেইখিনি মই মিক্স কৰি লৈছোঁ ধুনীয়াকৈ যাতে বেটাৰটো ধুনীয়া হয় একো যাতে হেৰি হৈ নাথাকে গুট হৈ নাথাকে আৰু তাৰ লগতে মই অকণমান ইউজ কৰিছোঁ বেকিং পাউডাৰ দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ তাৰপিছত এইটো আৰু অকণমান মই ধুনীয়াকৈ মিক্স কৰি লৈ ল'ম আৰু মিক্স কৰি লোৱাৰ পিছত মই এইটো অকণমান পানী দিছোঁ একচুৱেলি বেটাৰটো অকণমান হেৰি হৈ আছে বেটাৰটো এতিয়া চাওক বেটাৰটো এনেকুৱা হ'লে আচলতে ভাল যাতে চামুচেৰে দিলে ধুনীয়াকৈ এনেকৈ পৰি যায় এইটো মই আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিছোঁ আধা ঘণ্টা পিছত মই পেনখন উঠাই দিছোঁ গেছটো অন কৰি পেলাই আৰু বেটাৰটো আকৌ এবাৰ মই মিক্স কৰি লৈছোঁ অকণ মিক্স কৰা হোৱাৰ পিছতে ইয়াতে মই ইউজ কৰিছোঁ ঘি অকণমান দি দিছোঁ একেবাৰে অকণমান দি দিছোঁ আৰু নিদিলেও হয় বাৰু তো অকণমান গন্ধটোৰ কাৰণে মই অকণমান ঘি ইউজ কৰিছোঁ তো তাৰপিছতে মই বেটাৰটো দি দিছোঁ এনেধৰণে দি দিছোঁ একেবাৰে অতি সহজতে ঘৰতে বনাব পাৰি এনেদৰে কেতিয়াবা খাব মন গ'লে বা টিফিনত দিব পাৰি আৰু বাচ্ছাৰ কাৰণে তো এনেদৰে হৈ গৈছে চাওক একেবাৰে ৰঙচুৱা হৈ গৈছে মোৰ অকণমান বেছি হ'ল তাৰ কাৰণে অকণমান জ্বলি যোৱাৰ নিচিনা আছে তথাপিতো কিন্তু খাব পৰা হৈয়ে আছে বাৰু তো কোনো কথা নাই তো এনেদৰে বনাই খাবচোন বহুতে মানে হেৰি লাগে আৰু টেষ্টি লাগে তো এনেদৰে খাব আৰু পিনে বাবুৰ কাৰণে ভাত বহাই দিছোঁ মই তো আকৌ এখন মই বনাই দেখুৱাওঁ তো এয়া চাওক এইখনো সেই একেটা প্ৰচেছতে মই এনেধৰণে বনাইছোঁ অতি সহজতে বনাব পাৰিব আপোনালোকে
লৈ লৈছোঁ এফালে পেনকেক লৈ লৈছোঁ মিষ্টাৰক দিছোঁ দুখন বনাইছিলোঁ এখন বাবুক টিফিনত দি পঠাইছোঁ আৰু এইখন মিষ্টাৰৰ এখিলা দিছোঁ আৰু এখিলা মই লৈছোঁ তো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে প্ৰথমবাৰ বনাইছোঁ একচুৱেলি মই ভালে হৈছে কিন্তু অকণমান নিমখ সেইটো কম হৈছে চেনিটো অকণমান কম হৈছে মই বাৰু কমকৈ দিছিলোঁ কাৰণ বাবুৰ হেৰি নহয় বাবু এতিয়া মানে হেৰি হৈ আছে সেইটো কাৰণে কিৰমি হৈ আছে পেলু হৈ আছে তো সেইটো কাৰণে মই মানে চেনিটো অলপমান মিঠাটো অকণমান তাক কমকৈ দি আছোঁ তো সেইটো কাৰণে মিঠা অকণমান বেছিকৈ দিব কম মজা হৈছে এনেকৈ মানে সহজতে ঘৰতে কেতিয়াবা এনেকৈ বনাই নিজেও বনাই খাব পাৰে ব্ৰেকফাষ্টত আৰু টিফিনতো দি পঠাব পাৰি আৰু প্ৰথমবাৰ বনাইছোঁ মই ভালে হৈছে তো এনেদৰে বনাব খাব আপোনালোকে লগতে বতৰটো যে কি অৱস্থা হৈছে আৰু আজি 10 দিনমান হ'ল কালি বৰষুণ নেৰে নেপেৰা বৰষুণ একেবাৰে মানে অশান্তি লাগি গৈছে আৰু কি কৰিম উপায় নাই তো ব্লগটো ইমানটা সামৰণি মাৰোঁ বাবুকো আনিব যাব লাগিব তাৰ যিহেতু এক্সাম চলি আছে তো এই ব্লগটো মই ইমানটা সামৰণি মাৰোঁ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকেও এনেদৰে ঘৰতে পেনকেক বনাই খাব যিসকলে খোৱা নাই তো আজিলৈ আহিছোঁ আকৌ লগ পাম আন এটি ব্লগৰ সৈতে তো ব্লগটো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ একেবাৰে নাপাহৰিব আৰু তলত কমেণ্ট কৰি জনাব তো আজিলৈ আহিছোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই